क्लियर फायदा को फिर गाँव बच्चा दीजिए ना और ये उठियो क्लियर फायदा को फिर गाँव को ঘটনাটো এনেকুৱা হৈছে মানে ৰাতি 11:30 বাজি হাতী ইফালে পৰা খেদি আহি ডাইৰেক্ট আহি কিনি ই আমাৰ গাঁৱত আহিছে 1 নম্বৰ কালিপুৰ তাৰপিছতে আহি কিনি ডাইৰেক্ট ঘৰটো এটেক কৰিছে তো ঘৰটো এটেক কৰিছে তাৰপিছত ঘৰত আমিও তাৰমানে ঘৰ ভিতৰত আছিলোঁ তো গম নাপাওঁ তাৰমানে খাটং কৰা শুনা পাই যে টৰ্চ এটা লৈ কিনি ওলালোতে হাতীৰ জাক দেখা পাইছোঁ এই 10টামান আছে হাতীটো তাৰপিছতে ইফালে এটা ছোৱালী আৰু সৰু ল'ৰা আৰু তাৰ মা এই ঘৰ ভিতৰত আছিল তেতিয়া আমি ভাবিলোঁ মাক এটেক কৰিছে নেকি বুলি আমি নিজৰ হক একটা কৰি আৰু গাঁৱৰ ৰাইজে আহি কিনে আমি এটা টৰ্চ লৈ কোনোবা বলাম লৈ হাতী খেদাব ধৰিলে খেদাওঁতে এই ঘৰটোত মানে দুটা ঘৰ একেলগে প্ৰথমত ইফালে ঘৰটো ভাঙিছে তাৰপিছত প্ৰথম ইফালে ঘৰটো লাষ্টত ভাঙিল তাৰপিছতে আমি ভাবিলোঁ কি মানুহক এটেক কৰিল নেকি আমি সাহস কৰি ৰাইজে খেদি আহি তেখেতক চিৰাই দিয়া হৈছে প্ৰশাসনৰ কোনোবাই অহা নাই প্ৰশাসনক আমি এনে মেম্বাৰশ্বিপ মানে তো খবৰ দিছোঁ তেখেতে আহিছে আহি কিনি দি গ'ল আৰু এতিয়া আমি ষ্টাৰক খবৰ কৰিবলৈ দিছোঁ ডাঙৰ দীঘল কৰিছে খবৰটো দিছে কিন্তু এতিয়াও আহি পোৱা নাই এতিয়া এতিয়াও হাতীটো মানে এই বাগানতে আছে ওচৰতে আছে তো ফৰেষ্টাৰে সোনকালে যদি আহে আমাৰ কাৰণে ভাল হয় আৰু খেতিটো ঘৰৰ খেতিবিলাক ঘৰৰ খেতিটো এনেকৈ চাইকেল আছিল আৰু এনেকৈ ইমান কিবা ধান আছিল 7 বস্তামান আছিল আৰু 7 মোনমান হ'ব তো এনে খাবৰ কাৰণে কিনি থৈ দিয়া তো সেইটোৱে অলপ অনিষ্ট হৈছে আৰু ঘৰত আৰু দেখা পাইছেই অৱস্থা এনেকুৱা হৈছে